নমস্কাৰ, মই প্ৰবীণ অধিকাৰীয়ে স্বাগতম জনাইছোঁ আমাৰ বিদ্যালয়ৰ ইউটিউব চেনেললৈ। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ সমাজ বিজ্ঞানৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম পাঠৰেই ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইছৰয় লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল। যিহেতু আমি গম পাইছোঁৱেই যে চিপাহী বিদ্ৰোহ বিভিন্ন কাৰণত সংঘটিত হৈছিলে, তাৰ লগতে কিছুমান ফলাফলো আমি পালোঁ। এতিয়া চিপাহী বিদ্ৰোহ যিহেতু 1857 চনত হৈছিলে, ইয়াৰ প্ৰভাৱ কিন্তু সুদূৰ প্ৰসাৰী আছিলে। মানে প্ৰাক স্বাধীনতাৰ সময়লৈকে ইয়াৰ প্ৰভাৱ যথেষ্ট আছিলে ভাৰতৰ ক্ষেত্ৰত, ইংলেণ্ডৰ এই ঔপনিৱেশিক শাসনৰ ক্ষেত্ৰত। গতিকে এতিয়া কি হ'ল, যিহেতু 1857 চনত যুদ্ধত বহুতো কিছুমান ফল দি দিলে বা কিছুমান আউটকাম বা ৰিজাল্ট পালোঁ, আমি ফলাফল পালোঁ, যাৰ ফলত এইবোৰৰ ওপৰত অধ্যয়ন কৰি চিন্তা কৰি এতিয়া ভাৰতত শাসন কৰিব লৈছে ইংৰাজ চৰকাৰে, মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিৱৰ্তে ভাৰতত এতিয়া শাসন কৰিব ইংলেণ্ডৰ চৰকাৰে। এতিয়া যিহেতু 1857 চনত বিদ্ৰোহ হৈছিলে বা সমাপ্ত হৈ গ'ল, কিন্তু এতিয়া 1858 চনত ভাৰতৰ শাসনভাৰ প্ৰত্যক্ষভাৱে ইংলেণ্ড চৰকাৰলৈ গুচি গ'ল আৰু ভাৰতত তেওঁলোকে কাকনিয়োগ কৰিলে। তেতিয়ালৈকে আছিলে ভাইছৰয়, এতিয়া সৰ্বা হৈ থাকিল ভাৰতত গভৰ্ণৰ জেনেৰেল। সেইকাৰণে এতিয়া প্ৰথম গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড কেনিং, আৰু তেওঁ প্ৰথমে ভাইছৰয় হিচাপে তেওঁ প্ৰথমটো কাৰ্যকাল, আৰু তেওঁ গভৰ্ণৰ জেনেৰেল হিচাপে তেওঁ ভাৰতত দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হ'ল 1858 চনৰ পৰা 1862 চনলৈ। এতিয়া যিহেতু এই ৰাজপত্ৰ যি ইংলেণ্ডৰ ৰাণীৰ যি ঘোষণাপত্ৰ আছিলে, তেওঁ এলাহাবাদ কেনিঙে পাঠ কৰি কৈছিল যে ভাৰতত আৰু তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰা বন্ধ কৰিব, লগতে ইয়াত কোনো হেঁচা প্ৰয়োগ কৰি বল প্ৰয়োগ কৰি বা যেনেকৈ স্বত্ববিৰোধ নীতি এইবোৰ পৰিহাৰ কৰি ভাৰতত তেওঁলোকে সুশাসন ব্যৱস্থা আৰম্ভ কৰিব, ইয়াৰ বাবে আশ্বাস দিছিল। এতিয়া লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকালত ভাৰতত কি সংঘটিত হৈছিল, তেওঁ যিহেতু গম পায় বা তেওঁ জ্ঞাত আছিল যে এই চিপাহী বিদ্ৰোহে তেওঁলোকক আৰ্থিক ক্ষেত্ৰত বহু ক্ষতি কৰিলে বা বহুত ক্ষতিসাধন সংঘটিত হৈ গ'ল। এতিয়া এই ক্ষতিসাধনখিনি পূৰণ কৰিবলৈ তেওঁ ইংলেণ্ডৰ পৰা বিশেষ বিত্ত বিশেষজ্ঞ দুজন মানুহক তেওঁ ভাৰতলৈ মাতিছিল। তেওঁ বিশেষ দুজন বিত্ত বিশেষজ্ঞক মাতিছিল, সেই দুজন আছিলে জেমছ উইলছন। তেওঁ মাতিছিল উইলছন আৰু ছেমুৱেলক তেওঁ ভাৰতলৈ মাতি ইয়াত বিশেষভাৱে কি কৰিলে এই আৰ্থিক অৱস্থাত তেওঁলোক আৰু সবল হ'ব পাৰিব তাৰ বিষয়ে অধ্যয়ন কৰিলে। গতিকে তেওঁলোকৰ পৰামৰ্শ মতে তেওঁ কি কৰিলে যে তেওঁলোকে পৰামৰ্শ দিলে যে যিবোৰ লোকৰ আমদানি বছৰত 500 টকাতকৈ অধিক হয়, তেওঁলোকৰ ওপৰত আয়কৰ আৰোপ কৰা হ'ব। মানে যাৰ 500 টকাতকৈ বেছি ইনকাম হয়, তেওঁলোকে ইনকাম টেক্স বা আয়কৰ ভৰিব লাগিব। তেওঁলোকে আৰু পৰামৰ্শ দিছিল যে যিবোৰ বস্তু ভাৰতলৈ আমদানি কৰা হ'ব, এই আমদানি বস্তুৰ ওপৰতো 10% কৰ আৰোপ কৰা হ'ব। মানে আমদানিকৃত সামগ্ৰীৰ ওপৰতো যদি 10% কৰ আৰোপ কৰা হয়, তেন্তে তেওঁলোক আৰ্থিকভাৱে সবল হ'ব পাৰিব। এইবোৰ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল। লৰ্ড কেনিঙে লগতে কি কৰিলে, তেওঁ যিটো বংগত ইয়াৰ পূৰ্বতে আছিলে চিৰস্থায়ী বন্দোবস্ত, এই চিৰস্থায়ী বন্দোবস্তিৰ অৱসান ঘটাই তেওঁলোকৰ ইনকাম টেক্স বা আয়কৰ বৃদ্ধি কৰিবলৈ ৰাইজসকলৰ লগত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰিলে, বা ৰাইজসকলে প্ৰত্যক্ষভাৱে মানে ব্যক্তিগতভাৱে নিজেই কৰ আৰোপ কৰিব, কোনো জামিনদাৰ বা কোনো
তেনে লোকৰ হাতত তেওঁলোক বশীভূত নহয়। এই ৰাইজসকলে, এই কৃষকসকলে নিজে কৰ আদায় কৰিব। এনে এক ব্যৱস্থাৰ আৰম্ভ হৈ গ'ল। লগতে লৰ্ড কেনিঙে কি কৰিলে, নীল ব্যৱসায়ী বা নীল খেতিয়ক, ভাৰতত তেতিয়া নীল খেতি প্ৰচুৰ পৰিমাণে কৰা গৈছিল। এতিয়া সেই নীলখিনি ইউৰোপলৈ বিক্ৰী কৰা হৈছিল। এতিয়া ভাৰতৰ পৰা কোনো কৃষকেও এই নীলখিনি ইউৰোপলৈ নি বিক্ৰী কৰা নাছিল। তাৰ কাৰণে ইয়াত মধ্যস্থতাকাৰী হিচাপে বা দালাল বা ব্ৰকাৰ হিচাপে আছিলে কিছুমান নীল ব্যৱসায়ীসকল। এতিয়া এই নীল ব্যৱসায়ীসকলে তেওঁলোক একচেটিয়া বজাৰ ভাৰতত স্থাপন কৰিছে। নীল ব্যৱসায়ীসকলে একচেটিয়া মানে তেওঁলোকেহে সেই বেপাৰ বাণিজ্য কৰিব পাৰিব, আৰু তেওঁলোকে কি কৰিছিল, খুব কম দামত নীলখিনি কিনি ইউৰোপত অধিক দামত বিক্ৰী কৰি মুনাফা লাভ কৰিছিল। লগতে এই নীল ব্যৱসায়ীসকলে কি কৰিছিলে, নীল ব্যৱসায়ীসকলে ভাৰতৰ ৰাইজসকলক বা কৃষকসকলক অধিক সুদৰ হাৰত টকা ধাৰলৈ দিছিল, আৰু পিছত তেওঁলোকে যদি পৰিশোধ কৰিব নোৱাৰে, যদি এই ঋণখিনি পৰিশোধ কৰিব নোৱাৰে, তেন্তে ভূমি বাজেয়াপ্ত কৰিছিল বা গোটেইখিনি খেতিয়ে তেওঁলোকে হস্তক্ষেপ কৰি তেওঁলোকৰ ব্যৱসায়টো কণ্টিনিউ কৰিছিল বা চলাই থাকিছিল। লগতে লৰ্ড কেনিঙে আৰ্থিক ক্ষেত্ৰত সফল হ'বলৈ কি কৰিলে, তেওঁ ধঁপাত মানে বিড়ি, চিগাৰেট, চাধা, ধঁপাত আদিৰ ওপৰতো তেওঁ কৰ আৰোপ কৰিলে, যাৰ ফলত তেতিয়া ভাৰতত বহুতো কানি বা অন্য ৰাগিয়াল বস্তুৰ ওপৰত আকৰ্ষিত বা অভ্যাস গঢ়ি উঠা লোকৰ ওপৰত এইটো প্ৰভাৱ পৰিছিল, যাৰ ফলতো এইবোৰ লোকসকলে অধিক মানে কৰ পৰিশোধ কৰিহে সেই বস্তুবোৰ কিনিব পাৰিছিল। এনেকৈও ব্ৰিটিছৰ ৰাজকোষটো টনকিয়াল হৈ পৰিছিল। লগতে কেনিঙৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ভাৰতৰ ক্ষেত্ৰত সেইটো আছিলে উদৰ ঘোষণাপত্ৰ, উডছ ডেছপাচ। এই উদৰ ঘোষণাপত্ৰ মতে কি আছিলে, ভাৰতত শিক্ষাৰ ক্ষেত্ৰত এক পাতনি মেলিছিল। মানে এই উদৰ ঘোষণাপত্ৰ মতে ভাৰতত বিভিন্ন বিদ্যালয়বোৰ স্থাপন কৰা হৈছিলে। লগতে এই বিদ্যালয়বোৰ পৰিচালনা কৰিবলৈ বা চোৱা চিতা কৰিবলৈ প্ৰত্যেক প্ৰদেশতে একোখন শিক্ষা বিভাগৰ এটা কাৰ্যালয় মুকলি কৰিছিল। এই শিক্ষা বিভাগৰ সচিবে সেই প্ৰদেশত শিক্ষাৰ বিভিন্ন কাম কাজবোৰ তদাৰক কৰিছিল, চোৱা চিতা কৰিছিল, বা যিখিনি বস্তুৰ প্ৰয়োজন হৈছিল এইবোৰ অভাৱ তেওঁলোকে পূৰণ কৰিছিল। যেনেকৈ শিক্ষকৰ নিযুক্তি হওক বা কিতাপ পত্ৰ, এইবোৰৰ ব্যৱস্থা তেওঁলোকে কৰিছিল এই উদৰ ঘোষণাপত্ৰ মতে। আৰু লগতে কেনিঙৰ অনেক সংস্কাৰ আছিলে, সেইটো আছিলে সেনা বাহিনীত সাংগঠনিক পৰিৱৰ্তন। তেওঁ সেনা বাহিনীত সাংগঠনিক পৰিৱৰ্তন কেনেকৈ কৰিলে, যিহেতু আমি গম পাইছোঁ চিপাহী বিদ্ৰোহত হিন্দু মুছলমানৰ একতাৰ ফলত বা ইউৰোপীয় সৈন্যসকলৰ সংখ্যাত তাকৰ হোৱাত বা কম হোৱাত ভাৰতীয় সৈন্যসকলে অধিক সবল হৈ তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে জাগ্ৰত হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। এতিয়া কি হ'ল, সেনা বাহিনীৰ ক্ষেত্ৰত তেওঁ কি কৰিলে, ইউৰোপীয় সৈন্যসকলৰ সংখ্যা বৃদ্ধি কৰাই দিলে। বৃদ্ধি কৰাৰ ফলত আৰু তেওঁলোকক আৰু অধিক প্ৰশিক্ষণ বা ট্ৰেইনিং দিয়া হৈছিলে। লগতে অস্ত্ৰ শস্ত্ৰ বিভাগত যিবোৰ ভাৰতীয়সকলক নিয়োগ কৰা হৈছিলে, এতিয়া তেওঁলোকক পৰিৱৰ্তে অকল ইউৰোপীয়সকলকে এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছিলে। এয়া আছিলে লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল বা ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন। থেংক ইউ।